নমস্কাৰ, তোমালোকক লক্ষ্য লাৰ্ণিং হাব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি এই ভিডিঅ'টিত ক্লাছ 10 মেথছৰ ৰিভিজন 4 চেপ্টাৰটো আমি সলভ কৰিম। 1 নম্বৰ কুৱেশ্যনটো আমাক কোৱা হৈছে মান নিৰ্ণয় কৰা। 1টো দিছে 11 কিউব মানে 11 তিনিটাৰ পূৰণফল 11 * 11 * 11। আমি জানো যে 11 121 * 11 121ক 11 পূৰণ কৰিলে আমি পাম 1331। এইটোৱে আমাৰ এনসাৰ। আমাৰ 2 নম্বৰটো দিছে 2 * 10³ মানে 2 * 10 তিনিটা পূৰণ। সো আমি এইটো পাম 10 তিনিটা পূৰণ কৰিলে 1000। সো 2 * 1000 = 2000। এইটোৱে আমাৰ এনসাৰ। 1 নম্বৰ 3টো দিয়া হৈ আছে 1/2 ইনভাৰ্স -5। সো আমি এটা ফৰ্মুলা জানো যে a ইনভাৰ্স 1 = 1/a। সো সেই ফৰ্মুলাটো পুট কৰি আমি পাম 1/½ হোল টু দি পাৱাৰ 5। সো আমি এইটো যদি ভাঙো 1/1 টু দি পাৱাৰ 5 / 2 টু দি পাৱাৰ 5। সো আমাৰ এটা ফৰ্মুলা আছে a/b/c = a/b * c/1। সো আমি সেই ফৰ্মুলাটো পুট কৰিলে পাম 1/1 হোল টু দি পাৱাৰ 5 * 2 টু দি পাৱাৰ 5 / 1। সো আমি এইটো পাম 1/1 টু দি পাৱাৰ 5 হলে 1 হ'ব * 2 পাৱাৰ 5 / 1 হলে 2 পাৱাৰ 5 হ'ব। সো আমি এইটো পাম 1 * 2 টু দি পাৱাৰ 5 মানে 32 = 32। এইটোৱে আমাৰ এনসাৰ। আমাৰ 1 নম্বৰ 4টো দিয়া হৈ আছে -4 ইনভাৰ্স -2। সো আমাৰ এইটো ফৰ্মুলা জানো যে a ইনভাৰ্স 1 = 1/a। সো সেই ফৰ্মুলাটোৰ পৰা পাম 1/4 হোল স্কয়াৰ। সো আমি এতিয়া -4 হোল স্কয়াৰ কৰিলে পাম 16। সো আমাৰ এনসাৰটো পালো 1/16। কুৱেশ্যন 2টো দিছে তলৰ প্ৰতিটো সংখ্যা সিহঁতৰ মৌলিক উৎপাদকক ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা। আমাক 1 নম্বৰটো দিছে 7 to 9। সো আমি এইটো মৌলিক উৎপাদকক প্ৰকাশ কৰিম 7 to 9। এইটো মৌলিক সংখ্যা 2 আমাৰ হৰণ যাব নি চেক কৰিম। 2 হৰণ নাযায় আৰু 3 মৌলিক সংখ্যা হয় 3 যাব নি 3 যাব। কেইবাৰ যাব 243 বাৰ। 243ক 2 যাব নি হৰণ 2 নাযায়। সো আমি চেক কৰিম 3 যাব নি 3 যাব। কিমান বাৰ 81 বাৰ। 2 আমাৰ 81ক হৰণ যাব নি 2 নাযায়। সো 3 কৰিম 3 কেইবাৰ যাব 27 বাৰ। 27ক এতিয়া 2টো নাযায় 3 কেইবাৰ যাব 3 যাব 9 বাৰ। এতিয়া 9ক 3 কেইবাৰ যাব 9ক 3 3বাৰ যাব। সো আমি 3 কেইটা পালো 1 2 3 4 5 6টা। 7 to 9ক মৌলিক ঘাতত লিখিম 3 to the power 6। এইটোৱে আমাৰ এনসাৰ। আমাৰ 2 নম্বৰ 2টো দিছে 3125। এইটো মৌলিক উৎপাদকত ভাঙিম 3125। এইটোক 2 যাব নি হৰণ 2 নাযায় 3 যাব নি 3ও নাযায়। সো 5 যাব 5 কেইবাৰ যাব 625 বাৰ। এতিয়া 625ক 5 হৰণ যাব নি যাব। কেইবাৰ যাব 125 বাৰ। এতিয়া 125ক 5 যাব নি কেইবাৰ যাব 25 বাৰ। সো 25ক 5 হৰণ যাব নি যাব। কেইবাৰ যাব 5 বাৰ। সো আমাৰ 3125ক মৌলিক 5ৰ ঘাত কেইটা পালো 5টা পালো। সো আমি 5টা পাতি ল'ম 5 * 5 * 5 * 5 * 5। সো আমি ঘাতত প্ৰকাশ কৰিম 3125ক 5 to the power 5। এইটোৱে আমাৰ এনসাৰ। 2 নম্বৰ 3টো দিয়া হৈ আছে 3600। এইটো মৌলিক উৎপাদকক প্ৰকাশ কৰিম 3600। এইটো 2 যাব নি যাব। কেইবাৰ যাব 1800 বাৰ। 1800 বাৰক 2 যাব নি যাব। কেইবাৰ যাব 900 বাৰ। 900ক 2 যাব নি যাব। কেইবাৰ যাব 450 বাৰ। সো 2 450ক যাব নি যাব 225 বাৰ। সো 225ক 2 যাব নি নাযায়। সো 3 কৰিম 3 কেইবাৰ যাব 75 বাৰ। আমাৰ এতিয়া 75ক 3 যাব নি যাব। কেইবাৰ যাব 25 বাৰ। 25ক 3 যাব নি নাযায়। কেইবাৰ যাব 5 কেইবাৰ যাব 5 বাৰ। আমাৰ 3600ক মৌলিক উৎপাদকক প্ৰকাশ কৰিম
2 কেইটা আছে 2 টু দি পাৱাৰ 4 2 4টা আছে যেহেতু আৰু 3 কেইটা আছে 2টা আছে 3 স্কয়াৰ সো 5 কেইটা আছে 2টা আছে সো 5 স্কয়াৰ আমাৰ এটোৱে হ'ল এনসাৰ 2 নম্বৰ 4টো দিয়া হৈ আছে 108 ইনটু 192 সো আমি প্ৰথম 108 টো মৌলিক উৎপাদকত ভাঙি লম 108 ক 2 যাব নি যাব কেইবাৰ যাব 54 বাৰ 54 ক 2 যাব নি যাব কেইবাৰ যাব 27 বাৰ সো 27 ক 2 যাব নি নাযায় সো 3 যাব 3 কেইবাৰ যাব 9 বাৰ 9 ক 3 যাব নি যাব কেইবাৰ যাব 3 বাৰ সো আমি 108 মৌলিক উৎপাদক কিটা পাই গলো 2 কেইটা পালো 2 দুটা সো 2 স্কয়াৰ ইনটু 3 কেইটা পালো 3টা সো 3 কিউব সো আমি এতে 192 টো মৌলিক উৎপাদকত ভাঙিম 192 ক 2 যাব নি যাব কেইবাৰ যাব 96 বাৰ 96 ক 2 যাব নি কেইবাৰ যাব 48 বাৰ 48 ক 2 যাব নি কেইবাৰ যাব 24 বাৰ 24 ক 2 বাৰ যাব নি কেইবাৰ যাব 12 বাৰ সো 2 12 বাৰ যাব নি যাব কেইবাৰ যাব 6 বাৰ সো 6 ক 2 যাব নি যাব কেইবাৰ যাব 3 বাৰ সো আমি পোৱা 192 ৰ মৌলিক উৎপাদক কিটা পাতি লম 2 কেইটা পালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সো 2 টু দি পাৱাৰ 6 3 অকল এটাহে পালো সো ইনটু 3 সো আমি পোৱা 108 আৰু 192 ৰ মৌলিক উৎপাদক কিটা পাতি লম 2 টু দি পাৱাৰ 2 ইনটু 3 টু দি পাৱাৰ 3 ইনটু 2 টু দি পাৱাৰ 6 ইনটু 3 সো আমি 2 আৰু 2 ইয়াত বেস কিটা সেম হৈ আছে সো বেস কিটা সেম হৈ থাকিলে আমি পাৱাৰ কিটা যোগ হৈ যাব সো 2 টু দি পাৱাৰ 2 প্লাস 6 ইনটু এটা 3 3 সেম হৈ আছে বেস কিটা সো পাৱাৰ কিটা যোগ হৈ যাব 3 টু দি পাৱাৰ 3 প্লাস 1 সো আমাৰ এনসাৰটো পামগে 2 টু দি পাৱাৰ 8 ইনটু 3 টু দি পাৱাৰ 4 এটো আমাৰ এনসাৰ কোৱেশ্চন 3 টো কোৱা হৈছে হল কৰা এক নম্বৰটো আমাক দিয়া হৈ আছে -3 স্কয়াৰ ইনটু -5 স্কয়াৰ সো আমি এটো -3 স্কয়াৰ কৰিলে পাম 9 ইনটু -5 স্কয়াৰ কৰিলে পাম 25 9 ইনটু 25 225 এটো আমাৰ এনসাৰ 3 নম্বৰ 2 টো দিয়া হৈ আছে 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ 4 সো আমি এটো ভাঙি লম 2 কিউব হোল টু দি পাৱাৰ 4 ইনটু 2 টু দি পাৱাৰ 4 সো আমি এটা ফৰ্মুলা পাইছো a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m ইনটু n অৰ্থাৎ পাৱাৰ কিটা পূৰণ হৈ যাব সো 2 টু দি পাৱাৰ 3 হোল টু দি পাৱাৰ 4 আছে সো আমাৰ পাৱাৰ কিটা পূৰণ হৈ যাব 2 টু দি পাৱাৰ 3 ইনটু 4 12 হ'ব ইনটু 2 টু দি পাৱাৰ 4 সো আমাৰ বেস কিটা সেম হৈ আছে 2 2 আৰু পূৰণ হৈ আছে সো আমাৰ পাৱাৰ কিটা যোগ হৈ যাব 2 টু দি পাৱাৰ 12 প্লাস 4 সো 2 টু দি পাৱাৰ 16 সো আমাৰ 2 টু দি পাৱাৰ 16 হলে হ'ব 65536 এটোৱে আমাৰ এনসাৰ 3 নম্বৰ 3 টো আমাক দিয়া হৈ আছে 2 টু দি পাৱাৰ 0 ইনটু 3 টু দি পাৱাৰ 0 ইনটু 4 টু দি পাৱাৰ 0 আমি এটা ফৰ্মুলা জানো যে a টু দি পাৱাৰ 0 ইকুৱেল 1 সো তাৰ পৰা আহিব 2 টু দি পাৱাৰ 0 মানে 1 আৰু 3 টু দি পাৱাৰ 0 মানে 1 4 টু দি পাৱাৰ 0 মানে 1 এটাকে এনসাৰটো আমাৰ 1 এ হ'ব আমাৰ কোৱেশ্চন 3 নম্বৰ 4 টো দিয়া হৈ আছে 5/8 ইনভাৰ্স -7 ইনটু 8/5 ইনভাৰ্স -4 আমি এটা সূত্ৰ জানো যে a/b ইনভাৰ্স 1 ইকুৱেল b/a সো আমি এই ফৰ্মুলাটোৰ পৰা পাম 8/5 হোল টু দি পাৱাৰ 7 ইনটু 5/8 হোল টু দি পাৱাৰ 4 সো আমি এটো ভাঙি দিম 8 টু দি পাৱাৰ 7 ডিভাইডেড বাই 5 টু দি পাৱাৰ 7 ইনটু 5 টু দি পাৱাৰ 4 ডিভাইডেড বাই 8 টু দি পাৱাৰ 4 এতিয়া আমি যেহেতু 8 টু দি পাৱাৰ 7 আৰু তলত 8 টু দি পাৱাৰ 4 আছে সো এটো হ'ব 8 টু দি পাৱাৰ 7 - 4 যদি ডিভাইড হৈ থাকে তেতিয়া পাৱাৰ কিটা মাইনাস হ'ব সো 7 - 4 ইনটু 5 টু দি পাৱাৰ 4 - 7 সো আমাৰ এটো হ'ব 8 টু দি পাৱাৰ 3 ইনটু 5 টু দি পাৱাৰ -3 সো 8 টু দি পাৱাৰ 3 মানে হ'ব 512 ইনটু 5 টু দি পাৱাৰ -3 মানে
1/5 কিউব। চ' 512 ডিভাইডেড বাই 5 কিউব, এইটো হ'ব 512 ডিভাইডেড বাই 5 কিউব মানে আমি জানো 125। চ' আমাৰ এইটোৱে এনচাৰ। 4 নম্বৰ কুৱেশ্যনটো দিছে তলৰ সংখ্যাবোৰ তুলনা কৰা। চ' 1 নম্বৰটো আমাক দিয়া হৈছে 2 টু দি পাৱাৰ 8, 8 স্কুৱাৰ। আমাৰ এই দুটাৰ ভিতৰত কোনটো স্মল আৰু বিগ তাক কম্পেয়াৰ কৰিব কৈছে। চ' 2 টু দি পাৱাৰ 8 মানে হ'ব 256 আৰু 8 স্কুৱাৰ মানে হ'ব আমাৰ 64। চ' এই দুটাৰ ভিতৰত কোনটো এতিয়া ডাঙৰ, কোনটো সৰু হ'ল? 2 টু দি পাৱাৰ 8টো ডাঙৰ হ'ল। চ' 2 টু দি পাৱাৰ 8 গ্ৰেটাৰ দেন 8 স্কুৱাৰ। এইটোৱে আমাৰ এনচাৰ। 4 নম্বৰ 2টো দিয়া হৈ আছে 2.7 ইনটু 10 টু দি পাৱাৰ 12, 1.5 ইনটু 10 টু দি পাৱাৰ 8। আমাৰ ইয়াৰ ভিতৰত কোনটো ডাঙৰ আৰু কোনটো সৰু সেইটো আমাক তুলনা কৰিব দিছে। চ' 2.7 ইনটু 10 টু দি পাৱাৰ 12 মানে আমি পাম 2.7 ইনটু 10 টু দি পাৱাৰ 12 মানে 1ৰ পাছত 12টা শূন্য, 3টা 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 3টা, আমি 12টা শূন্য পালোঁ। চ' যেতিয়া পইণ্টটো আছে নাই, এইটো যদি 1ঘৰলৈ আনে তেতিয়া এটা শূন্য কমি যাব। চ' 27, এতিয়া আমি 11টা শূন্য লিখিম, 3টা 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 2টা। চ' আমাৰ 11টা শূন্য হ'ব। নেক্সট 1.5 ইনটু 10 টু দি পাৱাৰ 8। চ' 1.5 ইনটু 1ৰ পিছত 8টা শূন্য আহিব। চ' এই 4টা শূন্য 4টা শূন্য, এই 8টা শূন্য। যিহেতুহে আমাৰ 0.5 আছে, এই দশমিকৰ পৰা 1ঘৰ আগলৈ আনিলে শূন্য এটা কমি যাব। চ' 15 ইনটু আমাৰ এতিয়া 7টা শূন্য থাকিব 1ৰ পাছত। চ' আমাৰ এতিয়া কোনটো ডাঙৰ হ'ব? 1ৰ পিছত 11টা শূন্য থকাটো ডাঙৰ হ'বনে 1ৰ পিছত 7টা শূন্য থকাটো ডাঙৰ হ'ব? অবভিয়াছলি 1ৰ পিছত 11টা শূন্য থকাটো ডাঙৰ হ'ব। আমাৰ এতিয়া 2.7 ইনটু 10 টু দি পাৱাৰ 12 গ্ৰেটাৰ দেন 1.5 ইনটু 10 টু দি পাৱাৰ 8। এইটোৱে আমাৰ এনচাৰ। 5 নম্বৰ কুৱেশ্যনটো দিছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা। আমাৰ 1 নম্বৰটো দিয়া হৈ আছে 2 ইনভাৰ্ছ -3 ইনটু -7 ইনভাৰ্ছ -3। চ' আমাৰ ইয়াত পাৱাৰকেইটা ছেম হৈ আছে আৰু বেছকেইটা বেলেগ বেলেগ আছে। চ' আমাৰ পাৱাৰকেইটা ছেম হৈ থকাৰ কাৰণে আমি এইটো পূৰণ কৰি দিম বেছকেইটা। 2 ইনটু -7 হোল টু দি পাৱাৰ -3। চ' আমি এইটো পাম -14 ইনভাৰ্ছ -3। চ' আমাৰ এইটো হ'ব 1 ডিভাইডেড বাই -14 কিউব। এইটোৱে আমাৰ এনচাৰ। 5 নম্বৰ 2টো দিয়া হৈ আছে -3 ইনভাৰ্ছ -4 ইনটু 5/3 ইনভাৰ্ছ -4। চ' আমি এইটো প্ৰকাশ কৰিম -3 ইনভাৰ্ছ -4 মানে 1/-3 টু দি পাৱাৰ 4 ইনটু আমাৰ এটা ফৰ্মুলা আছে a/b ইনভাৰ্ছ -1 হ'লে b/a হয়। চ' আমাৰ এইটো হ'ব 3/5 হোল টু দি পাৱাৰ 4। চ' আমাৰ এইটো হ'ব 3 টু দি পাৱাৰ 4 ডিভাইডেড বাই -3 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 4। চ' -3 টু দি পাৱাৰ 4 আৰু 3 টু দি পাৱাৰ 4 দুইটা কেঞ্চেল আউট হৈ যাব। চ' আমাৰ হ'ব 1 টু দি পাৱাৰ 5/4। এইটোৱে আমাৰ এনচাৰ।